নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ ট্ৰেভেলিং ব্লগটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। কালি আমি গৈছিলোঁ তিতাবৰত থকা ঠেঙাল মিউজিয়ামলৈ। তাকে আপোনালোককো অলপ দেখুৱাওঁ ঠেঙাল মিউজিয়ামটোনো কেনেকুৱা, চাওঁচোন ব'লক। এয়া দাদা, বৌ, ভতিজা, ভাগিন আৰু আমাৰ সপোন গৈ আছে আগবাঢ়ি। যিহেতু মাঘৰ বিহু আহি আছে, মিউজিয়ামৰ ভিতৰতে এয়া মেজি আৰু ভেলাঘৰ সাজিছে। বৌয়ে সপোনক কোচত লৈ ফটো তোলাত ব্যস্ত। চিৰিয়েদিনি ওপৰলৈ উঠি গৈয়ে পায় সংগ্ৰহালয় বা মিউজিয়ামটো, কিন্তু তাত কেমেৰা নিবলৈ নিদিয়ে বা ফটো তুলিবলৈ নিদিয়ে। মই অকণমানকৈ বাহিৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বাবে এইবোৰ বাম্পাৰ কাৰ, ভিডিঅ' গেম আদিৰো ব্যৱস্থা আছে ভিতৰত। এজনী মোৰ ভতিজা হিয়া, তাই এয়া ভিডিঅ' গেম খেলাত ব্যস্ত। আমাৰ সপোনেও খেলিলে বাৰু। পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। মই পিছে আগতেও গৈছোঁ বাৰু তালৈ। মাৰ ঘৰ যিহেতু তিতাবৰতে, সেইকাৰণে গৈ থকা হয়। কিন্তু কালি নিউ ইয়েৰ বুলি দাদা বৌয়ে তালৈকে ফুৰাবলৈ লৈ গ'ল, সেইবাবে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ অলপ।
ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিলৈ বাই বাই।